সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে এই কি হল পা গানটো শুনিছো যে গা আহি গৈছে অ আরে কিয় নাচি আছ তই গানটোতে নাচিবলৈ কৈ আছে আপুনি কিয় বকি আছে পাগলা তো কি হল পোৱা নৃত্য চোৱা একে ৰবই পৰা নাই দেখোন হে একে নৃত্য বিশাৰদ হৈ গলি তই এই গান কা শুনি আছো এনেকে এখন ঘূৰাই পেলাই দে হে মই হলা এনেকে জানিছো নৃত্যটো চোৱা জ্ঞানৰে বন্তিৰ আলোকৰে শিখাও স্বপ্নাসী অজ্ঞানে ধাৰ বিনাশী অজ্ঞানে কি হ'ল নৃত্য বিশাৰদ হৈছে ছাৰ ৰাভা সংগীত শুনিবলৈ ৰবই পৰা নাই চাই হাঁহিছে চা মানে খুচ বিশ্বই চন্দে চন্দে আই ভাজ আৰু বেছিহে হ'ল ইয়াৰ বিশ্বই চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তো নাচা 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 তুমোহৰ দেও নাচা বিশ্বই চন্দে চন্দে কি হ'ল আজি কিয় ইমান নাচিব মন গৈছে গানটোতে কিবা এটা আছে চা শুনিলে যে নাচো নাচো লাগি যায় কি কলে চা তুমি বুজি নাপাবা ঐ চা এই গানটোত যে লিখিছে বিশ্ব বিশ্বনো কোন আছে চা বিশ্ব মানে পৃথিৱী আচ্ছা বিশ্ব মানে গোটেই পৃথিৱীৰ কথা লিখিছে দেখিছে আমাৰ অসমীয়া মানুহে গোটেই পৃথিৱীৰ কথা জানিছে চা সেইকাৰণে তেওঁ অনন্য তেওঁ চিন্তা অনন্য ৰাভাদেৱ হাড়ে হিমজুৱে খাটি অসমীয়া অথচ বিশ্বৰ তেওঁ বহল পৰিসৰত চিন্তা কৰিছিল অসমৰ কেঁচা মাটিত ভৰি থৈ বিশ্বৰ চন্দে চন্দে ধাৱমান হৈছিল সেইকাৰণে হয়তো তেওঁ গাইছিল বিশ্বৰ চন্দে চন্দে ৰাজ্যের আছে দুইটি পাঠা একটি কালো একটি সাদা রাজ্যের যদি মঙ্গল চাও দুইটি পাঠাকে বলি দাও জানো সেইটো কথা মই নাজানিম নেকি তেতিয়াহলে ককচোন দুটা পাঠা বুলি কাক বুজাইছে আপুনিয়ে কওকচোন বাৰু পাঠা দুজন কোন আছিল নো হেৰি এজন বাৰু হেৰি আনজন নহয় ৰব বগা চাহাবক কৈছিল বগা চাহাবজননো কোন আছিল আৰু আনজননো কোন আছিল কৈ আছিলো এতিয়া চাওকচোন কমপ্লিট ডিলিট হৈ গৈছে মূৰৰ পৰা পাঠা দুজন আছিল ব্ৰিটিছ ৰেচিডেণ্ট হাৰ্ট নিশন আৰু নলিনী ৰঞ্জন খাস্তগী নামেৰে দুষ্ট দেৱানজন ইয়েছ কোচবিহাৰৰ ৰাজপ্ৰসাদৰ সিংহদুৱাৰত তেওঁ এনেদৰে পোষ্টাৰ লগাই হাৰ্ট নিশনৰ বঙলাৰ সন্মুখত ইউনিয়ন জেক নমাই ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ত্ৰিৰংগ পতাকা অতি সাহসেৰে উত্তোলন কৰি থৈ আহিছিল কি শক্তি কি পাৱাৰ ইয়েছ সেই পাৱাৰ সেই শক্তি মই আহৰণ কৰিম মই মোৰ গুৰুৰ পৰা আহৰণ কৰিম কোন গুৰুৰ পৰাও কলা গুৰুৰ কথা কৈছো তই তেখেতৰ শক্তিৰ লগত নিজক তুলনা কৰিছ তুলনা কৰা নাই তেখেতৰ শক্তিৰ পৰা মোৰ শক্তিক বঢ়োৱাৰ কথা কৈছো হেৰ তইনো সেই শক্তিৰে কি কৰিবি বিপ্লৱ তই এতিয়া বিপ্লৱী হবি অসমৰ প্ৰতিজন যুৱক এতিয়া বিপ্লৱী হোৱাৰ সময় বিপ্লৱ কৰাৰ সময় আমি বিপ্লৱ পথলৈ আগুৱাম বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰা আকৌ কি বিপ্লৱ কৰে
এইবাৰ তাৰ মানে তই বিপ্লৱ কৰিবি কালিলৈকে দেখোন কৈ আছিলি তই খেতি কৰিবি আজি আকৌ বিপ্লৱ তাৰ মানে কি এইবোৰ কেতিয়াবা তই বাতি চলাও কেতিয়াবা কম্পিউটাৰ চলাও কেতিয়াবা খেতি কৰাৰ কথা ক কেতিয়াবা আকৌ আন্দোলন কৰাৰ কথাও ক এখলি মানে তই কি মানে ৰাভাদেউ মন্ত্ৰীও নাছিল ঠিকাদাৰো নাছিল সত্ৰাধিকাৰো নাছিলে নাস্তিকো নাছিল মহাপুৰুষীয়া যদিও মাছ মাংস খাইছিল 2500 বিঘাৰ মাটিৰ মালিক আছিল যদিও জমিদাৰ নাছিল গেৰুৱা বসন নিপিন্ধে যদিও সন্যাসী আছিল কমিউনিষ্ট যদিও ফেনাটিক নাছিল তেতিয়াহ'লে তেওঁ কি আছিলে মই তোৰ কথা কৈছো হেই কি কৈছে গম পাই যাব অ হেই জিম্বাৰাত বিষ্ণু ভাই জিম্বাৰাত পৰজনমত শুভ লগন যদিহে হয় আমাৰ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা হিয়াই কোনজনী প্ৰেয়সীৰ বেদনাৰ এইটো গীত গাই আছে এই ৰাভাদেৱৰ কথা চিন্তা কৰি আছো কিনো চিন্তা কৰিছে সেইটো দুৰন্ত প্ৰেমিক আছিল না বিপ্লৱী হৈও কিন্তু তেওঁ সাংঘাতিক ৰোমান্টিক আছিল জীৱনততো তেওঁ সকলোখিনিকে পালে কিন্তু কি নাপালে যাৰ কাৰণে প্ৰিয়ক্ষীক উদ্দেশ্যি পৰজনমৰ সুফলগনৰ লগ পোৱাৰ কথা কৈ গেল কথাটো অন্য ধৰণেওতো ভাবিব পাৰে তই বান্ধিলি কিয় আমাক কথা খাই মোৰ অন্তৰ চুই গৈছে চা কোন খাৰ কথাই এচাই চাও এচাই বান্ধিবলৈ কৈছে বিষ্ণু ৰাভা ৰাভাদেৱে বান্ধিবলৈ কৈছে এটকা জয়ীয়ে চবকে বান্ধিবলৈ কৈছে একতাৰ এই পণ্ডিত বিষ্ণু ৰাভাদেৱে পাহাৰ ভৈয়ামৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক মিলা প্ৰীতিৰে থাকি একতাৰ দোলেৰে বান্ধ খোৱাৰ কথা কৈছিল তোৰ এইডাল এটকাৰ জৰিৰে বান্ধিবলৈ কোৱা নাছিল অলগদগ্ধ ভাং লোহাৰ শিকলি খুল এই হেণ্ডকাপৰ ৰছীডাল খুল তাকে 101% ফাইনেল হঠাৎ এনে আইডিয়াবিলাক তোৰ ক'ৰ পৰা আহে আজি ৰাভা দিৱসৰ দিনাখনে মই সংকল্প ল'ব খুজিছো বছৰৰ এটা দিনত তেওঁক মনত পেলাই লাভ আছে জানো সেইকাৰণে তেখেতৰ আদৰ্শসমূহ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিব খুজিছো ৰাভাদেৱৰ দৰে আন্দোলন কৰিম কি আন্দোলন কৰিবি তই ই বোলে ৰাভাদেউৰ নিচিনাকৈ সংগ্ৰাম কৰিব হয় ছাৰ তই বেছিকৈ ভাবিছ নেকি নাই ভবা ৰাভাদেৱে যদি এহাতত তুলিকা আনটো হাতত বন্দুক তুলি ল'ব পাৰিছিলে আমিও এটা হাতত তুলিকা আনটো হাতে নাঙলৰ মুঠিত কিয় ধৰিব নোৱাৰিম ছাৰ নাঙলৰ মুঠিত হয় ছাৰ এতিয়া আমাক এক বিপ্লৱৰ প্ৰয়োজন কৰ্ম বিপ্লৱৰ কৃষি বিপ্লৱৰ এক সেউজ বিপ্লৱৰ তেতিয়াহে ৰাভাৰে আমাৰ জাতিটো জিলিকি থাকিব কথাটো কিন্তু নোহোৱা নহয় ছাৰ বছৰৰ এটা দিন ৰাভাদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত চাকি জ্বলাই গোটেই বছৰটো পাহৰি থকাতকৈ তেখেতৰ আদৰ্শসমূহ আমি জীয়াই ৰাখিব লাগে তেখেতৰ সপোনবোৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে তেখেতৰ আত্মাই শান্তি লাভ কৰিব বুজিছে বসুদা ৰাভাদেৱে 4টা বৰখুটা পাতিব বিচাৰিছিল 4টা বৰখুটা জ্যোতি চিত্ৰবন জাতীয় নাটশালা আৰ্ট গেলাৰী আৰু শিল্পীৰ স্বীকৃতি বহুত ডাঙৰ সপোন আছিল তেওঁৰ কিন্তু বহুত সপোন আধৰুৱা হৈ গ'ল দেই গাৰ আমিয়ে দায়িত্ব ল'ব লাগিব তেখেতৰ এই সপোনবোৰ পূৰণ কৰাৰ বসুদা ঠিক কৈছা তই মই কিন্তু কথা এটা সুধিম চা কি অথনিয়াৰ পৰা যে বিষ্ণু ৰাভাদেৱৰ কথা কৈ আছে তেখেতনো আচলতে কোন চা আচলতে ৰাভাদেৱ এজন ৰামধেনু আমধেনু
চকু মুদিলেই দেখা পাওঁ ঢাকাত বগা ঘোঁৰাত উঠি স্কুললৈ যোৱাৰ আভাস, কলিকতাৰ চেণ্ট পলছ কলেজৰ ফিজিক্সৰ অনাৰ্ছ ক্লাছৰ ৰাভাস, কোচবিহাৰৰ ভিক্টৰিয়া কলেজত সাম্ৰাজ্যবাদী সতীৰ্থসকলক নিৰ্ভীকভাৱে জোকোৱাৰ আভাস, ৰংপুৰৰ কাৰমাইকেল কলেজৰ মেধাৱী ছাত্ৰৰ আভাস। ময়ো দেখা পাওঁ ফুটবল খেলুৱৈৰ আভাস, শংকৰদেৱৰ ছবি অঁকাৰ আভাস, সংগীত পৰিচালকৰ আভাস, দমদমাৰ গ্ৰামোফোন কোম্পানীত একে নিশাতে নাটক লিখি ৰেকৰ্ডিং কৰাৰ আভাস। অৱহেলিত নিষ্পেষিতৰ কৃষ্টি বিচাৰি ইণ্টেলেকচুৱেলিজিমক ৰঙামাটিলৈ নমাই অনাৰ আভাস, সংগ্ৰামীৰ আভাস, যাযাবৰ আভাস। দেখা পাওঁ নটৰাজৰ নৃত্য কৰি কলাগুৰু সন্মান লোৱাৰ আভাস, এৰাবাটৰ ভোজলুং ককাৰ আভাস, অসমৰ নৱ সংস্কৃতিৰ ধ্বজাধাৰীৰ আভাস, নিজৰ বিপ্লৱী মূৰটোৰ দাম 10,000 টকালৈ আগবঢ়াই দিয়াৰ আভাস, আচলতে ৰামধেনুৰ ৰহনতকৈ বেছি ৰহনীয়া ৰাভাৰ আভাস। শেষত মই এটাই ক'ম ছা, কি? গতানুগতিকতাৰ বিপৰীতে সময়ৰ আকাশলৈ এমুঠি অৰ্থপূৰ্ণ শব্দ দলিয়াই জাতিটোক প্ৰাণ দিয়া সেই মহান শিল্পী সৈনিক। তোমাৰ শব্দবোৰ লাগি ৰ'ল পথাৰত, কাৰখানাত, চাহ বাগিচাত, এৰাবাটত, নাটঘৰত, পটত, আৰ কাপোৰত। প্ৰতি অসমীয়াৰ বুকুৱে বুকুৱে তোমাৰ আদৰ্শক জীয়াই ৰাখিম, কথা দিলোঁ তোমাক।